নৰ্মেল ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 7 গণিতৰ অনুশীলনী 4.2 সমস্যাবোৰ আলোচনা কৰিম। ঠিক আছে, চাবা 1 নম্বৰ সমস্যাটো দিয়া আছে চলকটো পৃথক কৰোঁতে ব্যৱহাৰ কৰা প্ৰথম স্তৰটো লিখা আৰু সমীকৰণটো সমাধান কৰা। চলকটো পৃথক কৰোঁতে ব্যৱহাৰ কৰা প্ৰথম স্তৰটো আমি লিখিব লাগিব। 1 নম্বৰ সমীকৰণটো আছে x + 5 = 12। ইয়াতে চলক হল x, বাকি যিবিলাক দি আছে সেইবিলাক হল ধ্ৰুব। সদায় মনত ৰাখিবা যিবিলাকৰ মান আমি জানো, যে 5 আৰু 12 আমি চিনি পাওঁ বা জানো, সেইকাৰণে এইবিলাক হল ধ্ৰুব, আৰু যিবিলাকৰ মান আমি নাজানো অজ্ঞাত ৰাখি সেইটোৱে হল কি চলক। ইয়াতে চলক হ'ব x। সমীকৰণ এটা সমাধান কৰোঁতে আমি সদায় যেটো চলক থাকে তাৰ মানে অজ্ঞাত ৰাখি থাকে সেইটোৰ মান আমি উলাব লাগে। এতিয়া চোৱা x ৰ মান উলিয়াবলৈ আমি x টো পৃথক কৰি ল'ব লাগিব। কেনেকৈ পৃথক কৰিম চাবা, আমি দুই ধৰণে কৰিব পাৰো। সমাধানত চাওঁ, x + 5 12। এতিয়া চোৱা ইয়াতে দুই ধৰণে কৰিব পাৰো। প্ৰথম নিয়মটো আমি চাই লওঁ। চোৱা ইয়াতে সমান চিনৰ সোঁফালে আছে 12 আৰু সমান চিনৰ বাওঁফালে আছে x + 5। গতিকে x ৰ কিবা এটা মানৰ কাৰণে আমাৰ বাওঁফাল সমান সোঁফাল হ'ব। তে x ৰ কি মানৰ কাৰণে বাওঁফাল সমান সোঁফাল হ'ব? তে চোৱা আমি উলিয়াম। প্ৰথমতে আমি বাওঁফালৰ চলকৰ লগত যেটো মান আছে সেইটো আমি কেনসেল কৰিবলৈ চেষ্টা কৰিম। কেনেকৈ কেনসেল কৰিম? চোৱা ইয়াতে +5 আছে, +5 টো লিখি ললো। +5 ৰ লগত যদি আমি -5 দিও তেতিয়া হলে +5 আৰু -5 কেনসেল হৈ 0 হৈ যাব। গতিকে +5 আৰু -5 আৰু এইফালে আছিল 12। গতিকে চোৱা এইফালে যদি -5 দিও, সমান চিনৰ দুয়োফালে সদায় সমীকৰণত বেলেন্স থাকিব লাগিব। বেলেন্স থাকিব লাগিব মানে সমান হ'ব লাগিব। গতিকে যদি এইফালে আমি -5 দিছো তেতিয়া হলে এইফালে আমি কি দিব লাগিব? -5 দিব লাগিব। গতিকে চোৱা এতিয়া আমাৰ x +5 -5 0 হৈ গ'ল। 0 হোৱাৰ পিছত x = 12 পৰা 5 গলে 7। গতিকে কেনেকৈ কৰিলে আমি আকৌ এবাৰ চাওঁ। চোৱা চলকটো পৃথক কৰিব লাগিব, মানে আমি ইয়াৰ লগত যেটো ধ্ৰুৱক আছে সেই ধ্ৰুৱকটো কেনসেল কৰিব চেষ্টা কৰিব লাগিব। কেনসেলটো আমি কেনেকৈ কৰিম? এই চলকটো থাকিল, ইয়াতে +5 আছে। +5 টো কেনসেল কৰাৰ কাৰণে আমি +5 ৰ লগত -5 যদি দিও তেতিয়া হলে দুইটা কেনসেল হৈ 0 হৈ যাব। কিন্তু আৰু এটা কথা মনত ৰাখিবা, যদি সমান চিনৰ বাওঁফালে দিছো -5 তেতিয়া হলে সমান চিনৰ সোঁফালেও আমি -5 টো থাকিব লাগিব। 12 ঠাইত 12 থাকিল, এইফালে -5 দিলো, এইফালেও -5 দিলো। এইটো কিহৰ কাৰণে দিলো? সমান চিনৰ বাওঁফাল আৰু সোঁফাল সমীকৰণত সদায় সমান থাকিব লাগিব। সেয়েহে বেলেন্স ৰাখাৰ কাৰণে এইফালে যদি -5 দিয়ে এইফালেও -5 দিব লাগিব। গতিকে x টো x থাকিল, -5 আৰু +5 সমাধান কৰি 0 পালো। এইফালে 12 পৰা 5 গলে 7। গতিকে x আৰু 0 যোগ কৰিলে x পাম, আৰু এইফালে x ৰ মান আমাৰ ওলাল 7। গতিকে এইটো হল সমীকৰণটোৰ সমাধান। এটা নিয়ম আছিল আৰু এটা নিয়ম এতিয়া আমি কৰিম। চাবা বা আমি যেহেতু চলকটো পৃথক কৰিব লাগিব, কাৰ পৰা পৃথক কৰিব লাগিব? +5 ৰ পৰা। গতিকে আমি চলকটো পৃথক কৰিম মানে কি? চলকটো য'ত আছে তাতে থাকক, তাৰমানে সমান চিনৰ বাওঁফালে আছে। গতিকে সমান চিনৰ বাওঁফালে চলকটো থাকক, আৰু আমি কি কৰিব পাৰো? +5 টো সমান চিনৰ সোঁফালে লৈ যাম। +5 এইফালে আহিলে হ'ব -5। মনত ৰাখিবা সমীকৰণ সমাধান কৰোঁতে এইটো নিয়মত আমাৰ যিবিলাক বাওঁফালে প্লাস থাকিব সেইবোৰ সোঁফালে মাইনাস হ'ব, যিবোৰ বাওঁফালে মাইনাস থাকিব সোঁফালে প্লাস হ'ব, যিবোৰ বাওঁফালে পূৰণ থাকিব সেইবিলাক সোঁফালে হৰণ হ'ব, যিবিলাক বাওঁফালে হৰণ থাকিব সোঁফালে পূৰণ হ'ব। ঠিক আছে, এইফালে x থাকিল, এইফালে 12 পৰা 5 গ'লে 7। এইটো নিয়ম অকণমান শৰ্ট হয় আৰু এইটো অকণমান দীঘল হয়, এটা ষ্টেপ বাঢ়ি যায়। তোমালোকে দুটাৰ ভিতৰত যিকোনো এটা নিয়মত কৰিব পাৰা। আমি এইটো লিখি দিম নিয়ম 1,
আৰু এইটো হ'ল নিয়ম 2 এতিয়া আমাৰ পিছলৈ যিবিলাক আমি সমস্যা কৰিম এইটো নিয়মত সমাধান কৰিম ঠিক আছে এতিয়া আমি 1ৰ 2 নম্বৰ সমস্যাটো সমাধান কৰোঁ প্ৰথমতে আমি প্ৰথম লাইনটো পাতি লওঁ আমি আগৰটো দেখুৱাৰ নিচিনাকৈ এইটো নিয়ম কৰিম এতিয়া চোৱা y to y থাকিব আৰু y বাহিৰে মানে চলকৰ বাহিৰে যিবোৰ আছে বাওঁফালে সমান চিনৰ বাওঁফালে সেইবোৰ আমি গোটেইবোৰ সোঁফালে লৈ যাম মানে সমান চিনৰ বাওঁফালে থকা যিমান ধ্ৰুব সংখ্যা আছে গোটেইবোৰ আমি সমান চিনৰ সোঁফালে লৈ যাম গতিকে সমান চিনৰ বাওঁফালে চলক আছে y আৰু ধ্ৰুৱক আছে -3 গতিকে আমি ধ্ৰুব সংখ্যাটো সোঁফালে লৈ যাম গতিকে 6 ফালে আছিল -3 সমান চিনৰ সোঁফালে গ'লে হ'ব +3 গতিকে y = 6 3 9 এইটো হ'ব আমাৰ এনসাৰ এতিয়া আমি চাওঁ 4 নম্বৰ z + 6 = -5 z + 6 = -5 এইটো সমস্যাত চলক আছে z আৰু ধ্ৰুৱক আছে +6 গতিকে চলকটো বাওঁফালে থাকক আৰু যেটো ধ্ৰুৱক আছে +6 সেটো সোঁফালে লৈ যাম -5 থাকক যেটো +6 আছে হেতু সোঁফালে গ'লে -6 হৈ যাব গতিকে z মনত ৰাখিবা যদি দুটা মাইনাস থাকে চিনটো মাইনাস হ'ব আৰু অংকটো যোগ হ'ব অংক দুটা যোগ হ'ব 6 পাছে 11 হ'ব এটো হ'ব আমাৰ আনসার যদি দুটা চিন বিয়োগ থাকে চিনটো বিয়োগ হয় আৰু অংক দুটা যোগ কৰিব লাগে মনত ৰাখিবা নম্বৰটো সঠিক দিয়া আছে 3x = 42 3x = 42 পাতিলো এটো চোৱা 3 আৰু x পূৰণ হৈ আছে তাৰ মানে চলকৰ লগত যেটো ধ্ৰুৱক আছে হেতু পূৰণ হৈ আছে এটো আমি সহগ বুলি কওঁ চলকৰ লগত যদি কিবা ধ্ৰুৱ সংখ্যা একেলগে থাকে তেতিয়া হলে তাক আমি চলকক সহগ বুলি কওঁ গতিকে 3 টো যেটো পূৰণ হৈ আছে গতিকে হেফালে গলে হৰণ হ'ব গতিকে x চলকটো বাওঁফালে ৰাখি দিম আৰু যেটো ধ্ৰুৱক আছে হেতু হেফালে গৈ কি হ'ব ওপৰত 42 আৰু এফালে হৰণ হৈ যাব পূৰণ আছে গতিকে এফালে আহিলে হৰণ হৈ যাব গতিকে 3 ৰে 42 কেইবাৰ যাব তোমালোকে কৰি চোৱা 42 3 × 3 4 ৰ 3 গলে 1 এফালে 2 টো তললৈ নামি আহিল 2 3 4 গুণ 12 গতিকে আমাৰ হ'ব কিমান 14 এটো হ'ব আমাৰ আনসার এতিয়া চাওঁ 6 নম্বৰটো 6 নম্বৰটো দিয়া আছে x/5 = 6 so x/5 = 6 এবাৰ আকৌ চলকক আমি 5 এৰে ইফালে হৰণ হৈ আছে 5 টো ইফালে যেহেতু হৰণ হৈ আছে এই চলকটো আমি বাওঁফালে ৰাখি দিম আৰু হৰণ হৈ থকা এই 5 টো সোঁফালে গলে পূৰণ হৈ যাব গতিকে চলকটো বাওঁফালে ৰাখিলো আৰু সমান চিন আৰু এই যেটো ইফালে হৰণ হৈ আছে ধ্ৰুৱকটো ইফালে গৈ পূৰণ হ'ব গতিকে x = 6 5 গুণ 30 গতিকে এটো হ'ব আমাৰ আনসার ইয়াৰ পিছত চাবা আমি 7 নম্বৰটো দিয়া আছে 12x = -36 এটো আগৰটোৰ নিচিনা এতিয়া চোৱা আমি সমাধানত কি কৰিম চলক x ৰ লগত ধ্ৰুৱক 12 আৰু x পূৰণ হৈ আছে যেহেতু গতিকে 12 টো সোঁফালে গলে হৰণ হৈ যাব গতিকে x আছে এফালে -36 থাকিব এটো পূৰণ এফালে আহিলে হ'ব হৰণ গতিকে x 12 ৰে 36 কেইবাৰ যাব 3 বাৰ তোমালোকে এটো কৰিও চাব পাৰা গতিকে চোৱা ওপৰত মাইনাস আছে আৰু তলত এটা প্লাস আছে দুটা যদি বেলেগ বেলেগ চিন থাকে তেতিয়াহলে মাইনাসটো এটা আহি যাব এটো হ'ব আমাৰ আনসার
নেক্সট আমি চাওঁ 8 নম্বৰ। নম্বৰটো দিয়া আছে x/4 = 3/5। ইয়াতে এইটো পাতি লওঁ। সমাধানত কি হ'ব? 16ক 4 হৰণ হৈ আছে, গতিকে x থাকক, এইফালে 3/5 ভলিউমটো তলত হৰণ হৈ আছে, সেইফালে গ'লে ওপৰত পূৰণ হ'ব। গতিকে চোৱা x = 3 4 গুণ 12 আৰু 5। এইটো চোৱা 5ৰে 12 যদি আমি হৰণ কৰি দেখুৱাওঁ তেতিয়াহ'লে তোমালোকে মিশ্ৰ ভগ্নাংশটো লিখিব পাৰা বা এনেকৈও ৰাখিব পাৰা এনচাৰটো, বা তোমালোকে দশমিকতো লৈ যাব পাৰা। এইটো এনচাৰটো এনেকৈ ৰাখিলে। গতিকে 1 নম্বৰৰ যিবোৰ সমস্যা আমি কৰিলোঁ তোমালোকে বুজি নাপালে মোক জনাবা, আৰু বাকী থকা সমস্যাবোৰ তোমালোকে সমাধান কৰিবলৈ চেষ্টা কৰিবা, আৰু নোৱাৰিলে মোক জনাবা। এইটো অধ্যায়ৰ আগৰ ভিডিঅ'বোৰ চাবলৈ তোমালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই লিংকবোৰ চাবা, আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু ন'টিফিকেশ্যন পাবলৈ বেল আইকনটোত ক্লিক কৰিবা।